নমস্কাৰ বন্ধুসকল, নাইন হেল্থ কেয়াৰ টিপছ আছামি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে সাইনাচাইটিছ ৰোগ ঘৰুৱা বনৌষধে কেনেকৈ ভাল কৰিব পাৰি। সাধাৰণতে এই ৰোগত চৰ্দি হ'লে ভাল হ'বলৈ মন নকৰা, নাক বন্ধ হৈ উশাহ নিশাহ লোৱাত কষ্ট হোৱা, সামান্য জ্বৰ হ'ব পাৰে, মাথা গধুৰ গধুৰ হ'ব পাৰে, অতিপাত হাঁচি অহা, কোনো বস্তুৰ প্ৰতি গোন্ধ নোপোৱা। এই ৰোগৰ কাৰণসমূহ হৈছে প্ৰদূষণৰ বাবে এই ৰোগ হ'ব পাৰে, দেহত কফ বাঢ়ি যোৱাৰ ফলতো এই ৰোগ হ'ব পাৰে আৰু নাকত হাড়দি বাঢ়ি যোৱাৰ বাবে এই ৰোগ হ'ব পাৰে। সাইনাছ ৰোগ ভাল হোৱা ঘৰুৱা বনৌষধিৰ বিষয়ে জানো আহক। সৰিয়হ তেল ৰাতি খোৱাৰ সময়ত নাকত 2 টোপালকৈ দিব লাগে। সৰিয়হ তেলটো সামান্য গৰম কৰিলে ভাল। এই তেলটো প্ৰতিদিনে দিব নাইবা সপ্তাহত 2 দিন দিব পাৰিব। এই ৰোগ ভাল হোৱাৰ পিছতো এই তেল ব্যৱহাৰ কৰিব পাৰিব। তুলসীৰ পাত 5 কিলা বা 6 কিলা ল'ব, আদা 1 ইঞ্চি পিচি ল'ব, ধনিয়া গুটি 1 চামুচ ল'ব। এই সামগ্ৰীকেইটা 1 গিলাচ পানীত মিহলি কৰি চাহৰ নিচিনাকৈ উতলাই 1 কাপ হ'লে চাকনিয়ে চাকি মৌজোল 1 চামুচ ভালদৰে মিহলি কৰি প্ৰতিদিনে খালে এই ৰোগত সুফল পাব। এই ঔষধটো 30 দিন ব্যৱহাৰ কৰিব। পানী উতলাই আমি নাকেৰে ভাপ ল'লেও এই ৰোগত সুফল পাব। নাক বন্ধ হ'লে এই ভাপ ল'ব পাৰিব। আমি গা ধোৱাৰ আগত সৰিয়হ তেল নাভিত, নাক, কাণ আদি লগাই 30 মিনিটৰ পিছত গা ধুব লাগে। বাছি খাব লগাবিলাক হৈছে ঠাণ্ডা বস্তু, কোল্ড ড্ৰিংকছ, ফ্ৰিজৰ বস্তু, বিজলুৱা শাক পাচলি, মাটিমাহ, বৰালি মাছ, খাহী মাংস আদি খাব নালাগে। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু ফেচবুকত চাই থকাসকলে লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।